এই বৰগছজোপাৰ তলত সেৱা কৰিলে হেনো যি বিচাৰে তাকেই পায়। হেল্ল' গাইজ, মই গৈ আছোঁ এতিয়া বৰগুৰিলৈ। বৰগুৰি বুলি মই কোনডোখৰ জেগাৰ কথা কৈছোঁ প্ৰায়ভাগ মানুহে হয়তো চিনি পায়। আৰু এই জেগাডোখৰ আছে গোলাঘাটৰ চিনাতলি গাঁও। মোৰ লগত গৈ আছে মোৰ মামা। আমাৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ আহিলেই এই জেগাডোখৰ পায়হি। কাতি মাহৰ দেওবাৰ এটাত এই অনুষ্ঠানটো পতা হয়। এই দিনটোত বহুত মানুহ হয় আৰু সেইবাবে গাড়ীবোৰ এজেগাত থৈ পিনি খোজকাঢ়ি যাব লাগে এডোখৰ। অসমৰ সকলো ঠাইৰ পৰা যোনে যেনেকে পাৰে তেনেকে এই জেগাডোখৰত সেৱা কৰিবৰ কাৰণে। আৰু আমি ইমান ওচৰতে হৈও নাহিম নে? ডাঙৰ মানুহে কোৱা কথাহে দেই। এই জেগাডোখৰত হেনো আগতে এবাৰ ভোজ খাইছিল আৰু সেই ভোজ খাওঁতে এজন অন্ধ মানুহো আছিল আৰু সেই অন্ধ মানুহজনে হেনো ইয়াত ভোজ খাই পিনি চকুৰে দেখা হৈছিল। কথাটো সঁচা নে মিছা সেইটো নাজানো, কিন্তু ইয়ালৈ অহা মানুহৰ পৰিমাণটো দেখি সঁচা যেনেই লাগে। সেইবাবে আমিও ইয়াত প্ৰত্যেকবাৰ চাকি এগছ জ্বলাওঁ। ৰাতিপুৱা 3-4 বজাৰ পৰা ইয়াত মানুহৰ লাইন। প্ৰসাদ হিচাপে ইয়াত দুপৰীয়া ভাত সাঁজ খুৱায় আৰু সেই প্ৰসাদ খাবলৈ মানুহ ৰাতিপুৱাৰ পৰা ৰৈ থাকে। গছজোপাৰ চাৰিওফালে চাকিবোৰ জ্বলি থকা দেখিলে কিমান ভাল লাগে চাওকচোন। বৰ্তমান যুগতো যে মানুহবিলাকে এই পৰম্পৰা বজাই ৰাখিছে তাকে দেখি ভাল লাগে, হয়নে বাৰু? আৰু তাতে জয় জুবিন দা বুলি এনেধৰণে এখন লিখি থোৱা আছে। জুবিন দাৰ কথা এতিয়াও আমি পাহৰা নাই, নহয় জানো? তেতিয়াহ'লে আজিৰ ভ্লগটো ইয়াতে সামৰণি কৰিছোঁ আৰু মাজে সময়ে এনেধৰণৰ ভ্লগবোৰ কেতিয়াবা দেখি থাকিব। আৰু এটা কথা, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, শিৱানী কোঁৱৰ বুলি আছে, আপোনালোকে চাব পাৰিব। বাই বাই।